আহিছিলোঁ প্ৰাতঃ ভ্ৰমণলৈ, মোৰ সহযোগী পাৰ্বিন। তাৰপিছত এটা বস্তু দেখি চক আৰু আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। আচলতে এতিয়া ভাদ মাহ চলি আছে, বতৰৰ ফল শেষ, মানে আম শেষ, কঁঠাল শেষ। কিন্তু আজি আচৰিত হ'লোঁ, এডাল গছত আম লাগি আছে লমালমে। আচলতে বৈজ্ঞানিক পদ্ধতিৰে হয়তো কোনোবাই কৰিব পাৰে, এইটো ডাঙৰ কথা নহয়। কিন্তু সেইডাল গছত যে বৈজ্ঞানিক পদ্ধতিত কৰিব, সেইটো মানে বিশ্বাস নহয়, কাৰণ বহুত পুৰণা গছ। তাকে চক হ'লোঁ, হয়তো হ'ব পাৰে, কিন্তু আমাৰ আচৰিত লাগিল। কাৰণ এতিয়াতো আম নুফুলে বা আমে কলি নেপেলাই, আম নালাগে সচৰাচৰ। এতিয়া আম শেষ হোৱাৰ বতৰ, কিন্তু আজি আম গছডাল দেখি আচৰিত হ'লোঁ। আৰু আপোনালোককো দেখুৱাম বাৰু আম গছডাল, গতিকে চাই থাকিব। একদম লমালমে লাগি থকা আমৰ গছ, গুৱাহাটীৰ পাণবজাৰত লমালমে লাগিছে আম। এই দেখিছে, এতিয়া ভাদ মাহ চলি আছে, ভাদ মাহত এয়া আম লাগিছে। এতিয়া এনেকৈ আম লাগিছে, আচলতে আচৰিত নালাগেনে? আচৰিত লগাৰ নিচিনাই, কাৰণ যিহেতু আম শেষ হৈছে, এতিয়া কিন্তু এয়া গছত নতুনকৈ আকৌ আম লাগিছে। আম গছডাল কিন্তু বহুত ডাঙৰ হয় আৰু বহুত পুৰণা হয় গছডাল, কিন্তু গছৰ এটা ডালত এনেকৈ আম লাগি আছে। বৰ আচৰিত পালোঁ আচলতে দেখি কিনে। ৰাতিপুৱাই মনটো ভালো লাগিছে আৰু আচৰিতো হৈছোঁ, কাৰণ এতিয়াতো আম নালাগে সচৰাচৰ, সেইকাৰণে আপোনালোককো দেখুৱালোঁ।